ফেচবুক ব্ৰডকাষ্টত মই আপোনালোকক আহ্বান জনাইছিলোঁ ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰিবৰ বাবে। মই আপোনালোকক অত্যন্ত আনন্দৰে সৈতে জনাব খুজিছোঁ যে যোৱা 1.5 মাহত আমাৰ কাৰ্যকৰ্তাসকলে লোৱা প্ৰচেষ্টাত আজি ভাৰতীয় জনতা পাৰ্টি 60,63,000 সদস্যৰে মহীয়ান হ'ল। ই যিকোনো ৰাজনৈতিক দলৰ বাবে এক অনন্য কৃতিত্ব। 60 লাখ সদস্যৰে পৰিপূৰ্ণ এটা দল কিমান আস্থা থাকিব লাগিব, কিমান মৰম থাকিব লাগিব, আৰু এই গোটেই সদস্যতা কেনেকৈ কৰা হৈছে। প্ৰথমতে টেলিফোনত নিৰ্দিষ্ট নম্বৰত ডায়েলিং, তাৰ পিছত মোবাইলত অ'টিপিৰে নিজৰ ঠিকনা, নিজৰ এড্ৰেছ, নিজৰ ফোন নম্বৰ, অৰ্থাৎ নিজকে ইনভলভ কৰি 60 লাখ লোকে, 60 লাখতকৈ অধিক লোকে ভাৰতীয় জনতা পাৰ্টিৰ সদস্যতা গ্ৰহণ কৰিলে। ইয়াৰ লগত আৰু এটা সফলতা আছিল যে অসমৰ 100টা সমষ্টিত, উজনি অসমৰ প্ৰতিটো সমষ্টিত, উত্তৰ অসমৰ প্ৰতিটো সমষ্টিত, নামনি অসমত কেইটামানত আমি কৰিব পৰা নাই, প্ৰতিটো সমষ্টিতে 40,000তকৈও অধিক লোকে আমাৰ প্ৰতিটো সমষ্টিত সদস্যতা গ্ৰহণ কৰিছে। অহা 3 নৱেম্বৰৰ পৰা 9 নৱেম্বৰলৈ অসমত আমি ভাষা গৌৰৱ সপ্তাহ পালন কৰিম। মই জানি বুজি অসমীয়া ভাষা গৌৰৱ বুলি কোৱা নাই, যাতে সকলোৱে মিচিং, বড়ো, ৰাভা সকলোৱে নিজৰ নিজৰ ভাষাৰ উৎপত্তি, ভাষাটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত কি ধৰণৰ কাৰ্যসূচী ল'ব পৰা যাব, সেই সকলো বিষয় ভাষা গৌৰৱ সপ্তাহৰ সময়ত আমি আলোচনা কৰিব পাৰিম। ভাষাৰ ওপৰত ৰচনা প্ৰতিযোগিতা, ভাষাৰ ওপৰত চিত্ৰাংকন প্ৰতিযোগিতা, জতুৱা ঠাঁচৰ প্ৰতিযোগিতা, সাঁথৰ প্ৰতিযোগিতা, বিভিন্ন ধৰণৰ অসমৰ আমাৰ ভাষাৰ সৈতে জড়িত বিভিন্ন ধৰণৰ প্ৰতিযোগিতা এই ভাষা গৌৰৱ সপ্তাহত আমি অনুষ্ঠিত কৰিম। অসমৰ বিদ্যালয়, বিশ্ববিদ্যালয়, মহাবিদ্যালয়, সাহিত্য সভা, ক্লাব, মহিলা সমিতি সকলোৱে ভাষা গৌৰৱ সপ্তাহ পালন কৰিব পাৰিব আৰু যোগদান কৰিব পাৰিব। এতিয়া প্ৰশ্ন উঠিব, আমি ভাষা গৌৰৱ সপ্তাহ কিয় পালন কৰিছোঁ? আমাৰ অসমৰ চৰকাৰী ভাষা অসমীয়া আৰু সহযোগী চৰকাৰী ভাষা বড়ো, বঙালী, মণিপুৰী, আৰু আমাৰ ৰাষ্ট্ৰীয় ভাষা হিন্দী আৰু ইংৰাজী ভাষাও আমি চৰকাৰী কাম কাজত ব্যৱহাৰ কৰোঁ। যোৱা 3 অক্টোবৰ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমীয়া ভাষাক ক্লাছিকেল ভাষাৰ মৰ্যাদা দিলে, ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। বঙালী আৰু মাৰাঠী ভাষাকো ধ্ৰুপদী ভাষাৰ মৰ্যাদা দিলে। আমি 3 পৰা 9 তাৰিখে বিভিন্ন অনুষ্ঠানত এই ভাষা গৌৰৱ সপ্তাহ পাতিম আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আমাৰ ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে ধন্যবাদ জনাই একোখনকৈ পত্ৰ লিখিম। আৰু লগতে 4ৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাক আৰু বঙালী বা অসমত ডেফিনেটলি বৰাক উপত্যকাত বঙালী ভাষাক বা মহাৰাষ্ট্ৰত মাৰাঠী ভাষাক, এই ভাষাটোক উত্তৰণ জীপাল কৰি ৰখাৰ বাবে যিসকল ব্যক্তিয়ে অনন্য বৰঙণি আগবঢ়ালে তেওঁলোককো সেই দিনটোত আমি সোঁৱৰণ কৰিম আৰু নিজৰ নিজৰ ভাষাৰ উত্থানৰ ওপৰত আমি একেলগে কথা পাতিম। এইটো হ'ল ৰোহনে খৰকৈ দৌৰিব পৰা ফৰ্মুলা। ৰোহনৰ আগুৱাই যোৱাৰ বাবে আমি বহুতেই নাজানো অসমীয়া ভাষাৰ আৰম্ভণি হৈছিলে 4ৰ্থ শতিকাত। অসম প্ৰকাশন পৰিষদে
যিখন টেকনিকেল ৰিপৰ্টৰ প্ৰস্তুত কৰিছিল অসমীয়া ভাষাক ধ্ৰুপদী ভাষা কৰিবৰ বাবে, সেই টেকনিকেল কমিটিৰ সংক্ষিপ্ত প্ৰতিবেদন এখনো আমি আপোনালোকলৈকে যিসকলে স্কুল, কলেজ, ইউনিভাৰ্চিটি, মহিলা সমিতি, ক্লাব যিসকলে এই অনুষ্ঠানত যোগদান কৰিব খোজে তেওঁলোকলৈকে আমি প্ৰেৰণ কৰিম। প্ৰকাশন পৰিষদৰ ৱেব পৰ্টেলতো আমি সমগ্ৰ টেকনিকেল কমিটিৰ প্ৰতিবেদন এই দিশবিলাক আলোচনা কৰাৰ লগে লগে ভাষা গৌৰৱ সপ্তাহত আমাৰ জনজাতীয় ভাষা সংস্কৃতিসমূহৰ ক্ষেত্ৰতো আমি আলোচনা কৰিব পাৰিম। আমাৰ অসমত প্ৰচলিত মণিপুৰী, গোৰ্খা, হিন্দী ভাষা, যি যাৰ মাতৃভাষা, সকলোৱে বৰাকত বঙালী ভাষা, যোনে যি ধৰণে নিজৰ নিজৰ মাতৃভাষাৰ উত্তৰণৰ ওপৰত কথা পাতে আমি পাতিব পাৰিম। খালি আমি অসমীয়াক ধ্ৰুপদী ভাষাৰ স্বীকৃতি দিয়াৰ বাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ। আৰু আমাৰ যিসকল গৱেষক, বিদগ্ধ পণ্ডিত, বুদ্ধিজীৱীয়ে এই ভাষাটোক এই পৰ্যায়লৈ লৈ আহিলে তেখেতসকলকো আমি ধন্যবাদ জনাম। মোদী ডাঙৰীয়াক আমি প্ৰেৰণ কৰা প্ৰস্তাৱে অসমীয়া যে এটা কৃতজ্ঞ জাতি তাক আকৌ এবাৰ প্ৰমাণ কৰিব। আৰু ভৱিষ্যতলৈও আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ পৰা এনে আশীৰ্বাদ লাভ কৰি থাকিব পাৰিম। বহাগ বিহুক বিশ্বৰ মানচিত্ৰলৈ লৈ যোৱা আপোনালোক সকলোকে দীপাৱলীৰ শুভেচ্ছা জনালোঁ। দীপাৱলীত আমি ফটকা ফুটাওঁ, চৰকাৰে গাইডলাইন দিব আৰু সেই গাইডলাইন অনুসৰি আমি নিশ্চয় ফটকা ফুটাম আৰু চৰকাৰী নিয়ম নীতি আমি পালন কৰিম। দীপাৱলীত যাতে কোনো দুৰ্ঘটনাৰ সন্মুখীন হ'ব নালাগে, প্ৰদূষণৰ কথাও আমি মনত ৰাখিম আৰু সুন্দৰভাৱে আমি দীপাৱলী পালন কৰিম। চাওঁতে চাওঁতে ADRE পৰীক্ষাৰ 2টা পৰীক্ষা আমি পাৰ কৰিলোঁ। এতিয়া শেষ পৰীক্ষাটো অহা 27 অক্টোবৰত অনুষ্ঠিত হ'ব, দীপাৱলীৰ আগতে। 27 তাৰিখৰ যিটো পৰীক্ষা, 4ৰ্থ শ্ৰেণীৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব আৰু ইয়াত আমাৰ 2টা কেটেগৰীৰ ল'ৰা ছোৱালীয়ে 2 বেলা পৰীক্ষা দিব। যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিক পাছ তেওঁলোকে এটা পৰীক্ষাত বহিব আৰু যিসকলৰ কোৱালিফিকেশ্যন মেট্ৰিকতকৈ তলত তেওঁলোকৰ বাবেও এটা পৰীক্ষা অনুষ্ঠিত হ'ব। মোক সেৱাই জনোৱা মতে প্ৰথম যিটো আগবেলাত 8,27,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব আৰু পিছবেলা 5,52,000 পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিব। মই আকৌ এবাৰ সকলো পৰীক্ষাৰ্থীকে শুভেচ্ছা জনাইছোঁ আৰু পৰীক্ষাৰ্থীসকলক আমি এটা সুন্দৰ পৰিৱেশত পৰীক্ষা দিয়াৰ সুযোগ আৰু সুবিধা দিম, তাক মই পুনৰ এবাৰ আকৌ এবাৰ প্ৰতিশ্ৰুতি দিছোঁ। যিখন কুৱেশ্যন পেপাৰ পৰীক্ষাৰ পিছত সেইখন আপোনালোকে ঘৰলৈ লৈ আহিব পাৰিব। OMR চিট আপোনালোকে আবেদন কৰি সংগ্ৰহ কৰিব পাৰিব আৰু এনচাৰ কিউ